নমস্কাৰ, মই মৃদুলে সকলোকে সেৱা জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে আৰু ভগৱানৰ প্ৰাৰ্থনা সকলো কুশলে থাকক। আপোনালোকে জানেই মই কিছুদিনৰ আগতে ক'ভিডত আক্ৰান্ত হৈছিলোঁ আৰু আপোনালোকৰ মৰম চেনেহ আৰু ভগৱানৰ কৰা প্ৰাৰ্থনাৰ বিনিময়ত মই আজি সুস্থ হৈ নিজৰ ঘৰত বহি দুআষাৰ কথা পতাৰ চেষ্টা কৰিছোঁ। এই সৰু ভিডিঅ'টো কৰাৰ আগতে মই যিসকলে ইতিমধ্যে কৰোণাত আক্ৰান্ত হৈ পৃথিৱীৰ পৰা বিদায় মাগিলে তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ আমাৰ ফালৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া আহোঁ, এই ভিডিঅ'টো মই কিয় কৰিছোঁ। ক'ভিডৰ কথা লৈ ইতিমধ্যে গোটেই পৃথিৱীৰ ডাক্তৰ নাৰ্ছ সকলোৱে, চিকিৎসালয়ত জড়িত সকলোৱে ইতিমধ্যে টিভি বা ছ'চিয়েল মিডিয়াত সকলোকে সজাগ কৰি আছে আৰু মই ভাবোঁ এই সজাগতাক যিখিনি আজি তেওঁলোকে সজাগ কৰি আছে মানুহক, এইখিনি যদি আমি আখৰে আখৰে পালন কৰোঁ, আমাক কেতিয়াও ক'ভিডে স্পৰ্শ কৰিব নোৱাৰে আৰু যদি স্পৰ্শ কৰে আমাক কেতিয়াও পৰাজয় কৰিব নোৱাৰে। তাৰ জ্বলন্ত প্ৰমাণ মই এইখিনিতে কওঁ যে এক্সেল কেয়াৰৰ যিদিনাখন মোৰ ক'ভিড পজিটিভ ওলাইছিল তেতিয়াৰ পৰা মই ক'ভিড মুক্ত হোৱালৈকে এক্সেল কেয়াৰৰ প্ৰত্যেকজন ডাক্তৰ নাৰ্ছ তথা গোটেই এক্সেল কেয়াৰৰ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সীমাহীন চিকিৎসাৰ অবিহনে আজি মই কেতিয়াও সুস্থ হৈ ঘৰলৈ উভতি নাহিলোহেঁতেন। গতিকে এই সুযোগতে এক্সেল কেয়াৰৰ প্ৰত্যেকজনৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আহোঁ, মই ভিডিঅ'টো কিয় কৰিছিলোঁ। মই ভিডিঅ'টো সেইসকলৰ কাৰণে কৰিছোঁ যিসকলে আজি 2-3 দিনৰ পৰা মোক ফোন কৰি কৈ আছে যে মৃদুল দা, যে অসমৰ ৰাইজৰ আশীৰ্বাদ মৰম চেনেহৰ বিনিময়ত আপোনালোক ওলাই আহিছে, আপুনি সুস্থ হৈ উভতি আহিছে, কিন্তু আমি এতিয়া ক'ভিডৰ আক্ৰান্ত হৈ বিচনাত পৰি আছোঁ। মই এটা কথাই কওঁ যে ক'ভিড অতিমাৰীত আমাৰ প্ৰত্যেকৰে যদি সজাগ নহওঁ, ক'ভিডে এদিন নহয় এদিন আমাৰ পিঠিত সেই আচুৰটো বহাবই। যে সকলো সজাগ হৈ থাকক, যেনেকৈ ডক্তৰ নাৰ্ছ চিকিৎসাকৰ্মীসকলে আপোনালোকক প্ৰত্যেক দিন প্ৰতিদিন পল অনুপল যেনেকৈ আপোনাক সজাগ কৰি আছে, সেই সজাগতাখিনি আখৰে আখৰে মানিবলৈ চেষ্টা কৰক। এতিয়া যিসকল ভাই ভনী আমাৰ থিয়েটাৰে হওক বা অসমৰে হওক মোলৈ ফোন কৰিছিলে, যে ফোন কৰি আছে যে মৃদুল দা, আমি ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈ বিচনাত পৰি আছোঁ, আমাৰ কিছুমানৰ অক্সিজেন কমি গৈছে, আমি জীয়াই থাকিম নে কি কৰিম একো চিন্তা কৰি পাৰ নোপোৱা হৈছোঁ। সেইসকলৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যে এটা কথা সদায় মনত ৰাখিব, ক'ভিড একেবাৰে ল'ৰা ধেমালিৰ বেমাৰ নহয়, এটা মাৰাত্মক বেমাৰ। আৰু এটা কথা মনত ৰাখিব যে ক'ভিড এনেকুৱাও বেমাৰ নহয় যাক আমি পৰাজয় কৰিব নোৱাৰোঁ। ক'ভিড হোৱাৰ লগে লগে আপোনালোকক ডাক্তৰ বা চিকিৎসাকৰ্মীসকলে যিমান পাৰে সিমান শুশ্ৰূষা কৰিব, চিকিৎসা প্ৰদান কৰিব, সেয়া তেওঁলোকৰ কাম। কিন্তু আপোনাৰ কি কাম হ'ব? এজন ক'ভিড ৰোগীৰ কি কাম হ'ব? তেওঁলোকৰ কাম হ'ব, মই অভিজ্ঞতাৰ পৰা কৈছোঁ, নিজৰ মনটোক যাতে কেতিয়াও দুৰ্বল হ'বলৈ নিদিয়ে। মোৰ যেতিয়া ক'ভিড টেষ্ট কৰি আমি পজিটিভ পাইছিলোঁ, তাৰপিছত 5 দিন ডক্টৰৰ পৰামৰ্শমতে ঘৰত আছিলোঁ মই। এই 6 নম্বৰ দিনাখন ৰাতিপুৱা মোৰ অক্সিজেন লেভেল গৈ তললৈ গৈ 89 হৈছিল। ভাবক, 89ৰ পিছত মই ডক্টৰৰ সৈতে পৰামৰ্শ কৰি ক'লে যে আপুনি গুচি আহক আৰু অলপ সময় আপুনি তলপেট হৈ দীঘল দীঘল উশাহ লওক। আৰু মই প্ৰায় এঘণ্টা সময় তেনেকৈ থাকি মোৰ 89ৰ পৰা মোৰ অক্সিজেন লেভেলটো মই আনি 92লৈ আনি পেলাই মই ইতিমধ্যে ডাক্তৰৰ লগত পৰামৰ্শ কৰি মই এক্সেল কেয়াৰত ভৰ্তি হওঁ। কিন্তু এই এক্সেল কেয়াৰত ভৰ্তি হোৱাৰ প্ৰাক মুহূৰ্তত মোৰ কিন্তু এটা চেলেঞ্জ আছিল নিজৰ লগত, নিজৰ শৰীৰটোৰ লগত, মই যে কেতিয়াও কোনো কাৰণতে কৃত্ৰিম অক্সিজেন গ্ৰহণ নকৰোঁ। মই নিজৰ অক্সিজেন নিজে তৈয়াৰ কৰিম। যিহেতু নিজৰ অক্সিজেন লেভেলটো কেনেকৈ বঢ়াব লাগে সেয়া ইতিমধ্যে ডাক্তৰসকলে আমাক বুজাই দিছিল। প্ৰতিদিন প্ৰতিপল আমি সেইখিনি দেখি আছিলোঁ, কেনেকৈ নিজৰ অক্সিজেনটো নিজে
বঢ়াই থাকিব পাৰি গতিকে আমি এইখিনি কাম হাতত ল'ম আৰু এইটো যিটো আমাক টেকনিক শিকাই দিছিল যে অক্সিজেন কেনেকৈ বঢ়াই থাকিব লাগে সেইমতে কাম কৰি মই কেতিয়াও কোনো দিন মই কৃত্ৰিমভাৱে অক্সিজেন নলওঁ আৰু আপোনালোকৰ এটাই কওঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ ফলস্বৰূপে মই অক্সিজেন কৃত্ৰিমভাৱে ল'বলগীয়া নহ'ল আৰু মই হস্পিটেলত 5 দিন থকাৰ পিছত মোৰ নিগেটিভ আহিল আৰু আজি তাৰিখত মই সম্পূৰ্ণ সুস্থ মোৰ দুৰ্বল লাগি আছে এইটো স্বাভাৱিক কথা কোভিডত আক্ৰান্ত হোৱাৰ পিছত ঘৰলৈ অহাৰ পিছতো নিগেটিভ হোৱাৰ পিছতো অকণমান দেহাটো দুৰ্বল লাগি থাকে আৰু মোৰ বিশ্বাস যেনেকৈ আপোনালোকৰ আশীৰ্বাদত মই ঘৰ পালোহি তেনেকৈ মই আকৌ সবল হৈ উঠিম গতিকে যিসকলে ইতিমধ্যে কোভিডত আক্ৰান্ত হৈ আছে তেওঁলোকক মই বাৰে বাৰে অনুৰোধ কৰিছোঁ মনোবল নেহেৰুৱাব আৰু এটা কথা আপোনালোকে টিভি স্ক্ৰীণতে বা মোবাইলৰ স্ক্ৰীণতে হওক কেতিয়াও এই খবৰবিলাক নপঢ়িব অলপ দিন নপঢ়িব তাতকৈ আপোনালোকে হাঁহি উঠা কথা গান চাওক বহুত কমেডি শ্ব' আছে যিবিলাক শ্ব' আপোনালোকে চাব পাৰে মনটো প্ৰফুল্লিত কৰি ৰাখিব পাৰে মই যেনেকৈ কটাইছিলোঁ তেনেকৈ থাকক আৰু যিসকল বন্ধু বান্ধৱ শুভাকাংক্ষী আপোনালোকে ফোন কৰি মনোবল দিয়ে তেওঁলোকৰ লগত কথা পতাৰ চেষ্টা কৰক আৰু এটা কথা মনত ৰাখিব ক'ব নোৱাৰি কিছুমান মানুহে আপোনাক মানসিকভাৱে দুৰ্বল কৰাৰ চেষ্টা নকৰে কিন্তু তেওঁলোকৰ কথাত কেতিয়াবা মানসিকভাৱে দুৰ্বল হ'ব পাৰে গতিকে সেই মানুহখিনিক এই অলপ সময়ৰ কাৰণে হ'লেও আপোনালোকে এভইড কৰি চলক কাৰণ তেওঁলোকে নাজানে তেওঁলোকৰ কোনবিলাক কথাই আপোনাক মনোবল ভাঙি দিব পাৰে তেওঁলোকে সেইটো নাজানে হয়তো তেওঁলোকে তেনেকুৱা কথা ভবাও নাই যে তেওঁলোকৰ এষাৰ কথাই এটা খবৰে যে আপোনালোকৰ মনোবল ভাঙিব পাৰে সেয়া তেওঁলোকৰ গাত দোষ নিদিওঁ কিন্তু এজন বিচনাত পৰি থকা কোভিড ৰোগীৰ কাৰণে মানসিকভাৱে যিটো সবল থকাৰ প্ৰয়োজন সেইখিনি কিন্তু আমাৰ পাৰিপাৰ্শ্বিকতা ওচৰৰ পৰা থকা মানুহখিনি আমাক দিব লাগিব বিশেষ কথা নকওঁ মনোবল নেহেৰুৱাব আকৌ কৈছোঁ যিসকল ইতিমধ্যে আক্ৰান্ত হৈ বিচনাত পৰি আছে তেওঁলোকৰ কাৰণে মোৰ এটাই প্ৰাৰ্থনা মনোবল নেহেৰুৱাব ডাক্তৰ নাৰ্ছ চিকিৎসাকৰ্মী কথাবিলাক আখৰে আখৰে পালন কৰক আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ ভগৱানৰ ওচৰত প্ৰাৰ্থনা সদায় আছে আপোনালোকৰ কাৰণে লাখ লাখ মানুহ কোভিডত আক্ৰান্ত হৈছে পৃথিৱীত আৰু লাখ লাখ মানুহ কিন্তু ঘূৰিও আহিছে গতিকে আমি পণ লওঁ মনোবল নেহেৰুৱাওঁ আমি কোভিডক পৰাজয় কৰিম আমি জয়ী হৈ আকৌ ঘৰলৈ উভতি আহিম মই পুনৰ শেষত এটা কথাই কওঁ কোভিডক কোনো ল'ৰা ধেমালিৰ লগত নেখেলিব কোভিড এটা মাৰাত্মক বেমাৰ হয় লগতে এটা কথাও কওঁ যে কোভিড এনেকুৱাও বেমাৰ নহয় যাক আমি পৰাজয় কৰিব নোৱাৰোঁ মই আপুনি যেনেকৈ লাখ লাখজনে কোভিডক পৰাজয় কৰি আজি সুস্থ হৈ ঘৰলৈ আহিছোঁ প্ৰত্যেকেই তেনেকৈ ঘৰলৈ উভতি পাৰিব শেষত কওঁ মনোবল কেতিয়াও নেহেৰুৱাব কোভিডক পৰাজয় কৰা শক্তি প্ৰত্যেকৰে বুকুত আছে প্ৰত্যেকৰে মনত আছে মগজুত আছে যুদ্ধ কৰক শুভেচ্ছা থাকিল আহক সকলো ওলাই আহক আকৌ সুন্দৰ এটি দিন আহিব সুন্দৰ এখন মুকলি আকাশ হ'ব আমি একেলগে কথা পাতিম একেলগে নাটক কৰিম একেলগে গান গাম সমস্বৰে চিঞৰিম যে আমি মুক্ত আমি মুকলি মনেৰে আমি এতিয়া ঘূৰিম আকাশৰ তলত সেই দিনটো কিন্তু আমি আনিব লাগিব আৰু যিসকলে ইতিমধ্যে কোভিডৰ ভেকচিন লৈছে তেওঁলোকো সতৰ্ক থাকক যিসকলে লোৱা নাই ভেকচিনটো লওক আমিও ল'ম এমাহমান সময় ভেকচিন ল'ব নোৱাৰিম মই গতিকে সব ফালৰ পৰা আমি কোভিডক পৰাজয় কৰা যিমানখিনি আমাৰ হাতত অস্ত্ৰ আছে সকলো প্ৰয়োগ কৰোঁ দেখিব কোভিড মহামাৰী পৃথিৱীৰ পৰা অতি সোনকালে বিদায় ল'ব বহুত বহুত ধন্যবাদ